Hello guys, welcome back to my YouTube channel The Vishnu's Vlog. আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, যদি চাই ভাল পায় ভিডিঅ'বোৰ লাইক কৰিব, কমেন্ট কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেখেতসকলে যাতে সাবস্ক্ৰাইব কৰি থৈ দিয়ে আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখে যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। এতিয়া আমি বলক ভিডিঅ'টোলৈ আগবাঢ়ো। আপুনি জীৱনত ইমানখিনি সময় কটালে মানে জীৱনটো দিলে এতিয়া কেনেকুৱা অনুভৱ কৰিছে? এতেকে কিন্তু দুখ আৰু যাতনা বা বেদনা তো আহিবই এদিন। একদম নাহা কথা নাহিব নেকি? আহিবই। যদি আহিবই তেতিয়াহ'লে সেইকণ যাতনা মই লওঁ, যিটো সত্য কথা কৰিবলৈ লওঁ তাত যাতনাটো আনন্দ আছে। সেইকণ দুখ মই লওঁ, যিকণ দুখ সত্য কথা কৈ লওঁ, সেই দুখতো মোৰ সুখ অনুভৱ হয়। গতিকে এনেকৈ যিজনে জীৱনটোক অনুভৱ কৰি পেলাই নিজৰ জীৱনবোৰ চলাইছে বা অতিবাহিত কৰিছে, তেখেতে জীৱনৰ সুন্দৰতাৰ অৰ্থ বুজি পাইছে। আৰু এনে এখন হৃদয়ৰ পৰাই আচলতে যিটো প্ৰেম, ভাতৃত্ববোধৰ প্ৰেম, মানৱতাবোধৰ প্ৰেম, আৰু যিটো আমাৰ শাস্ত্ৰই কৈছে বসুধৈৱ কুটুম্বকম, অৰ্থাৎ বেদে কৈছে বসুধৈৱ কুটুম্বকম, যে পৃথিৱীৰ সকলো জীৱৰ আমাৰ এক সহপৰিয়াল। যে এই দৃষ্টিকোণেৰে যেতিয়া তেখেতে চাব, তেতিয়া সকলোকে নিজৰ ভাতৃত্ব জ্ঞান কৰিব পাৰিব, পৰিয়ালৰ জ্ঞান কৰিব পাৰিব। কিন্তু যাৰ অন্তৰকৰণত কেৱল স্বাৰ্থ আৰু স্বাৰ্থ থাকিব, স্বাৰ্থ আৰু স্বাৰ্থৰ অন্ধকাৰ সুখত পৰি এই ভাতৃত্ববোধবোৰ এৰিব লগা হৈছে, মানৱতা বোধবোৰ এৰিব লগা হৈছে, মানুহৰ মানসিকতাৰ দুচিন্তালৈ পৰিৱৰ্তিত হৈছে। আৰু যেতিয়া দুচিন্তাত মানুহৰ মানসিকতা পৰিৱৰ্তিত হয়, তেতিয়াই আচলতে মানুহৰ জীৱনলৈ এন্ধাৰ নামি আহে। কাৰণ আজিৰ দিনত বহুত মানুহে বহুজনৰ আগত যেতিয়া কথা কওঁতে ভাবে মই 100জনৰ আগত যেতিয়া এটা সঁচা কথা কম, এই 100জনে মোক বেয়া পাব, গতিকে মই সঁচা কথাটো কব নোৱাৰিম, মিছা কথা এটা কৈ পেলাই মই তাৰ পৰা আহিব লাগিব, কাৰণ 100জনে মোক ভাল পাব, হয় নে নহয়? শান্তি নিশ্চয় আমাৰ অসমলৈকে নহয়, আমাৰ ভাৰতলৈকে আহিব। গতিকে আজি শান্তি নোহোৱা মূল কাৰণ হৈছে দুচিন্তা। মানুহবিলাক সকলো মানুহে দুচিন্তাত পীড়িত হৈছে। আপুনি যদি চাই বা মই যদি চাওঁ, তেতিয়াহ'লে দেখিব 5 বছৰীয়া শিশুটোৰ পৰা ধৰি ষ্টেজ অৰ্থাৎ টেনচনত পৰিছে। বৰ্তমান সময়ত অভিভাৱকসকল, পিতৃ মাতৃসকল আৰু লগতে গাঁৱৰ গঞা ভাই, এই সকলোৰে আচলতে আমি যিমানবোৰ কথা আলোচনা কৰো, ইজনে আন এজনৰ মাজত এই ভাল ভাল কথাবোৰ আলোচনা কৰাটো খুব প্ৰয়োজন মই ভাবো। আৰু এটা কথা কওঁ, আৰু এতিয়া বৰ্তমান সময়ত যিবোৰ নৱপ্ৰজন্মৰ বোৰে হৈছে দেশৰ ভৱিষ্যত, আৰু দেশৰ ভৱিষ্যত তেখেতসকলৰ মাজতে সোমাই আছে। কিন্তু আজিকালি নৱপ্ৰজন্মবোৰক মই মোবাইলৰ কথা কৈছো, মোবাইলটোক ভালকৈ ব্যৱহাৰ নকৰে বা ইউজ নকৰে, আৰু সেইটো কথাটো এৰে যেনেকৈ ধৰি লওক এজন নৱপ্ৰজন্মই নিজৰ জীৱনটোক চিন্তা কৰিব লাগে, ভৱিষ্যতৰ ফিউচাৰ চিন্তা কৰিব লাগে, তেনেধৰণে তেখেতসকলে চিন্তা নকৰে। কেৱল মদ, ভাং, ধতুৰা, ড্ৰাগছ এইবোৰ সেৱনতে তেখেতসকলে নিজৰ যিটো অতি সুন্দৰ জীৱন, কাৰণ 20 বছৰৰ পৰা 35 বছৰ 40 বছৰ বয়সত মানুহৰ জীৱনটো সজোৱাৰ সময়। এনেকুৱা সময়ত ল'ৰাবিলাকে যদি সময়টোক অন্যথা ব্যৱহাৰ কৰি দিয়ে, যেনে ড্ৰাগছত ব্যৱহাৰ কৰি দিয়ে, মদত ব্যৱহাৰ কৰি দিয়ে, অকাৰ্যত যদি সময়বোৰ ব্যয় কৰে, তেতিয়াহ'লে তেখেতসকলে নিজৰ জীৱনটোকো সুন্দৰ কৰিব নোৱাৰিব, আৰু বৰঞ্চ ফিউচাৰ আহি থকা জীৱনকেইটাকো কি কৰিব, ধ্বংস কৰিব। এতেকে মই আহ্বান কৰোঁ, বৰ্তমান সময়ত যুৱক যুৱতীসকলেও নিজৰ যিবোৰ চিন্তাধাৰ, তেখেতসকলৰ যি জ্ঞান আছে, সেই জ্ঞানখিনিক তেখেতসকলে নিজৰ ঘৰ পৰিয়ালবৰ্গৰ মাজত খৰচ কৰক, আৰু ভাল কামত খৰচ কৰক সময়খিনি। তেতিয়া নিশ্চয় তেখেতৰ ভৱিষ্যত আৰু ফিউচাৰ ভাল হ'ব বুলি ভাবো। এইখিনিকে কলো, আৰু যদি কিবা আছে পিছত আলোচনা কৰিম আৰু। ঠিক আছে, সময়ৰ কথা আছে।